Hello everyone, welcome back to my YouTube channel DA Rashid. DA Rashid YouTube channel to লৈ আপোনালোকক স্বাগতম জনাইছো। আৰু আজি এটা বিশেষ ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। এই ভিডিওটোৰ জৰিয়তে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই আজি আমাৰ ৰাজ্যসমূহত আমাৰ ৰাজ্যত খালি হৈ থকা পদসমূহ পূৰণৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তো তেখেতৰ ফেসবুক পেজত কি লিখিছে চাওক। শিক্ষা হৈছে আমাৰ শিক্ষাৰ্থী আৰু দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ বাবে আধাৰ। আমি আন্তৰিকতাৰে বিচাৰো যে শিক্ষা বিভাগত কোনো খালি পদ থাকিব নালাগে। আজি সতীৰ্থ মন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ উপস্থিতিত শিক্ষা বিভাগৰ সৈতে এখন বৈঠকত মিলিত হৈ উচ্চ শিক্ষাকে ধৰি শিক্ষা খণ্ডৰ খালি পদৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। 2022 ভিতৰত খালি পদবোৰ দ্ৰুততাৰে পূৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰিছো। অৰ্থাৎ ইয়াৰ পৰা আমি বুজিব পাৰো যে অতি সোনকালে আমাৰ শিক্ষা বিভাগত যিখিনি পদ খালি হৈ আছে সেইবিলাক পূৰ্ণ হ'ব। তাৰ মানে অতি সোনকালে আমাৰ টেট পৰীক্ষা হয়তো অনুষ্ঠিত হ'ব। গতিকে ই আমাৰ কাৰণে নিবনুৱাসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ আৰু ইয়াৰ লগতে প্ৰশাসনিক বিষয়সমূহৰো বুজ লওঁ বুলি কৈছে তেখেতে। তদুপৰি APDCL, EGCL আৰু APGCL কে ধৰি শক্তি বিভাগত পৰি থকা খালি পদসমূহ সন্দৰ্ভত পৰ্যালোচনা কৰিছে। অৰ্থাৎ শক্তি বিভাগত যে APDCL ৰ পদসমূহ পূৰণৰো তেখেতে ব্যৱস্থা গ্ৰহণ কৰি আছে। আৰু শক্তি বিভাগক ডিসেম্বৰৰ ভিতৰত খালি পদসমূহ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা আৰু খণ্ডটিৰ পুনৰ গঠনৰ বাবে নতুন খালি পদ সৃষ্টি কৰিব নিৰ্দেশনা প্ৰদান কৰোঁ। গতিকে তেখেতে শক্তি বিভাগক অৰ্থাৎ APDCL ক নতুন খালি পদবোৰ পূৰণৰ কাৰণে আৰু নতুন পদ সৃষ্টিৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। গতিকে আজিৰ ভিডিওটো এইখিনি আছিল আৰু এই ভিডিওটোৰ জৰিয়তে আপোনালোকক এই ইম্পৰ্টেন্ট কথাখিনি জনালো। গতিকে এনেকুৱা ধৰণৰ আৰু খবৰ পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নটিফিকেশন অন কৰি ৰাখিব। থ্যাংক ইউ। দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত।